আমি লাইফত বহুত বস্তু আমি ক্যাজুয়ালি লওঁ কিন্তু আমি কেতিয়াবা চাবচোন সেই ক্যাজুয়ালি লোৱা বস্তুটোৱে আমাৰ লাইফত কিমান প্ৰব্লেম কৰিছে। আমাৰ লাইফটো এটা হৈছে বহুত ধুনীয়া গিফ্ট ইউনিভাৰ্চৰ আৰু সেইটো লাইফত আমি ইচ এণ্ড এভৰি মোমেণ্ট যিটো কাম কৰি আছো সেইটো কামে আমাৰ ফিউচাৰটোত আৰু প্ৰেজেণ্টত কেনেকৈ ইম্পেক্ট পেলাইছে তাৰ প্ৰতি ইমান কনচিয়াছলি কৰাটো বহুত দৰকাৰ হয়। কাৰণ আমি হয় আমাৰ ডে টু ডে লাইফত আমি কেনেকুৱা কাম কৰি থাকো যিটো আমি ইগনোৰ কৰি দিওঁ, যদিও জানো আমি কিবা এটা কাম কৰিছো এইটো ভাল নহয় বুলি, কিন্তু এইটো আমি চাব নিবিচাৰো আৰু তেনেকে আমি লাইফটোৰ মোমেণ্টছ বিলাক ইগনোৰ কৰি কৰি এটা টাইম এনেকুৱা আহি যায় য'ত লাইফটো আমি চম্ভালিব নোৱাৰা হৈ যাওঁ আৰু তেতিয়া আমি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হওঁ য'ত আমাৰ লাইফত বহুত প্ৰব্লেম আহি যায়। তো এতিয়াৰ পৰাই যদি এনেকুৱা কিবা বস্তু আছে যিটো আমি লাইফটোত জানি শুনি কিবা এটা কৰি আছো যিটো ভাল নহয়, তো আমি অকণমান ভাবি পেলাই সেইটো কিয় হৈ আছে, কিয় কৰি আছো তাৰ ওপৰত এনালিচিছ কৰি ষ্টেপ লোৱা দৰকাৰ। কাৰণ আমি যদি সদায় বস্তুবিলাক ইগনৰে কৰি থাকো তেতিয়াহ'লে আমি সেইটো যেতিয়া বেয়া হৈ যাব তাক আমি ঠিক কৰিবৰ কাৰণে বহুত দিগদাৰ হৈ যায়। তো আমি এতিয়াই যদি সেইটোত অকণমান কনচিয়াছ লৈ পেলাই কাম কৰোঁ, কনচিয়াছ হৈ পেলাই কাম কৰোঁ, তেতিয়াহ'লে সেইটো অতি সোনকালে আমি চল্ভ কৰিব পাৰোঁ। আই হোপ এইটো ইনফৰমেশ্যন অকণমান ধৰিলেও আপোনালোকৰ হেল্প কৰিব। থেংক ইউ ছ' মাছ।